আজিৰ ভিডিঅ'টোত আমি ব্লাউজৰ হাত কেনেকৈ কাটিং কৰে দেখুৱাই দিম। আপোনালোকে ভালদৰে লক্ষ্য কৰি যাব। আমি আগৰ ভিডিঅ'টোত 34 সাইজৰ ব্লাউজটো কেনেদৰে কাটিং কৰে সেয়া দেখুৱাইছিলোঁ আৰু আজি আমি ব্লাউজৰ হাত কাটিং কৰি দেখুৱাম। আপোনালোকে মন কৰি থাকিব। এয়া ব্লাউজৰ হাতটো কাটিং কৰিবলৈ মই লৈ লৈছোঁ পেপাৰখন 4 জাপ কৰি। এয়া দেখিছে, এয়া মই পেপাৰখন 4 জাপ কৰি লৈছোঁ। এয়া এনেদৰে 4 জাপ সমানকৈ 4 জাপ কৰি ল'ব। তাৰপিছতে আমি জোখটো লৈ ল'ম। এয়া মই মোৰ ইচ্ছামতে 5.5 ইঞ্চি লৈছোঁ দীঘটো। এয়া মই 5.5 ইঞ্চিত চিন দি ল'লোঁ আৰু এইফালে আমি 1 ইঞ্চি বঢ়াই ল'ম। আমি এই 1 ইঞ্চিটো পাতলিৰ কাৰণে বঢ়াই লৈছোঁ। যদি 1 ইঞ্চিটো বঢ়াই নলৈ আমি ইয়াতে কাটি দিওঁ তেনেহ'লে আমি পাতলিৰ কাৰণে কাপোৰ নাথাকিব আৰু হাতটো চুটি হৈ যাব। তাৰপিছতে আমি ল'ম এইফালে 8.5 ইঞ্চি। দেখিছে, এয়া মই লৈ ল'লোঁ 8.5 ইঞ্চি আৰু এইফালেও আমি একেদৰে ল'ব লাগিব। ইয়াতে এয়া 5.5 ইঞ্চি আৰু 1 ইঞ্চি আমি এয়া এনেদৰে বঢ়াই ল'লোঁ। দেখিছে, তাৰপিছতে কি কৰিম, আমি এইখিনি সংযোগ কৰি ল'ম। চাব, এয়া এনেদৰে সংযোগ কৰি ল'লোঁ। এয়া দেখিছে, এয়া আমি সংযোগ কৰি ল'লোঁ। তাৰপিছতে আমি এইফালে ল'ব লাগিব এনেদৰে 2.5 মানে 2.5 ইঞ্চি ল'ব লাগিব। এয়া দেখিছে, এয়া আমি 2.5 ইঞ্চিত জোখ দি ল'লোঁ। তাৰপিছতে আমি এতিয়া কি কৰিম, এটা শ্বেপ দিম। এতিয়া চাব আমি কেনেদৰে শ্বেপটো দিম। এইফালৰ পৰা নিম আমি এনেদৰে, এয়া দেখিছে, এয়া এনেদৰে আমি এটা শ্বেপ দি ল'লোঁ। দেখিছে, এইটো আমি হাতৰ শ্বেপটো দি ল'লোঁ। এয়া দেখিলে, তাৰপিছতে এইখিনিতে অকণমান এনেদৰে দি দিব। এয়া তেতিয়া হাতটো দেখিবলৈ ভাল হ'ব। এতিয়া আমি এই হাতটো কাটিং কৰিম। চাব, এয়া